নৱবৰ্ষৰ প্ৰথম দিনটোতে হাউচৰ দোকানীয়া গ্ৰীণ জিন ৰিজাৰ্ভত বনভোজকাৰীৰ এক উখল মাখল পৰিৱেশ। কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত দোকানীয়া গ্ৰীণ জিন ৰিজাৰ্ভত বনভোজকাৰীয়ে বিধায়িকা অনুৰোধ এই বিষয়ে অধিক তথ্য জনোৱা আমাৰ সাংবাদিক জেহেৰুল ইছলামৰ ওচৰলৈ আহিছোঁ। হয়, পোনপ্ৰথমে নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। মই আজি আহি উপস্থিত হৈছোঁ কামৰূপ জিলাৰ তীৰ্থনগৰী হাজো সমষ্টিৰ অন্তৰ্গত দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত। গ্ৰেজিং ৰিজাৰ্ভত আচলতে বনভোজস্থলীলৈ যিসকল তীৰ্থ ভ্ৰমণ যাত্ৰী আছে তেওঁলোকৰ আচলতে খুবেই আনন্দিত হৈছে। সহযোগে সমগ্ৰ পৰিৱেশটো এবাৰ দেখুৱাব। বনভোজস্থলী যান চৰকাৰ তথা স্থানীয় বিধায়িকাই এই বৃহত্তৰ চৰ অঞ্চলৰ যিটো বনভোজস্থলী পিকনিক খাবলৈ যিসকল দাদা বন্ধুসকল আহিছে তেওঁলোকক মই মোৰ তৰফৰ পৰাই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ইয়াৰ মোৰ লগত মোৰ সতীৰ্থসকল আছে, পোনে পোনে মই তেওঁলোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আচলতে দাদা বনভোজস্থলীত আহি কেনেকুৱা লাগিছে? বনভোজত আহি আমাৰ ভালেই লাগিছে। আপোনালোকে নিশ্চয় চাইছে যে চাৰিওপিনে আমাৰ পৰ্যটনথলীৰ নিচিনা পৰ্যটকসকল আহিছে বিভিন্ন গাঁৱৰ পৰা, বিভিন্ন এলেকাৰ পৰা, বিভিন্ন সমষ্টিৰ পৰা আমাৰ ইয়াত আহি আজি বনভোজ খাই আছে। আপোনালোকে নিশ্চয় চাইছে। আমাৰ সঁচাকৈ ইয়াতে ভাল লাগিছে। আমি অসম চৰকাৰক আহ্বান কৰিছোঁ, আমাৰ এই হাজো সমষ্টিৰ এই অন্তৰ্গত আমাৰ তাহবুৰী চৰৰ দোকানীয়া তাহবুৰী চৰৰ আমাৰ এই গ্ৰেজিং ৰিজাৰ্ভটো আমাৰ পৰ্যটনথলী হিচাপে ঘোষণা কৰিব লাগে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আপুনি আমাৰ এই হাজো সমষ্টিৰ বৃহৎ চহৰ এলেকাৰ স্বাৰ্থত আপুনি আমাৰ এই এলেকাটো আমাৰ পৰ্যটন হিচাপে আপুনি ঘোষণা কৰিব লাগে। এই হিচাপে মই মুখ্যমন্ত্ৰী বনভোজ খাবলৈ আহিছে তেওঁলোকক সঁচাই এটা বনভোজকাৰী দল মোৰ লগত উপস্থিত আছে। তেওঁলোকক মই মোৰ তৰফৰ পৰাই অভিনন্দন জনাইছোঁ। মোৰ লগত আছে দাদা। আচলতে এই বনভোজস্থলীত আহি কেনেকুৱা লাগিছে? উখল মাখল পৰিৱেশ, মানে সীমা নাই, আনন্দৰ সীমা নাই। আজি আমাৰ ইয়াৰ পৰা বহুতে আমাৰ চান্দবিলৈ যায়, বহুত জেগাত পিকনিক খাবলৈ যায়, কিন্তু আমাৰ যে ইয়াতে ইমান ধুনীয়া প্লেচ আছে, গতিকে এই প্লেচবিলাক যিয়ে আহে তেতিয়াহে গম পায়। মই মানে কি ছ'চিয়েল মিডিয়া আৰু আপোনালোকৰ জৰিয়তে এই ঠাইখিনি আমাৰ পৰ্যটন মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এই ছাৰাউণ্ডিংটো দেখুৱাৰ কাৰণে মই অনুৰোধ জনাম যে যদিহে টাঙনমাৰীৰ পৰা যদি নদীৰ যদি দলঙৰ যদি ব্যৱস্থাটো কৰি দিয়ে, তেনেহ'লে আমাৰ মানুহখিনি যিখিনি আমাৰ এই দাঁতি কাষৰীয়া 4-5খন সমষ্টি আছে, বনভোজস্থলীৰ কাৰণে বেলেগত যোৱাৰ দৰকাৰ নাই। কাৰ্বি আংলং, মেঘালয়, বেলেগ ৰাজ্যত দৰকাৰ নাই। ইয়াতে ইমান ধুনীয়া পৰিৱেশ, আপুনি সেউজীয়া বননি, চাৰিওপিনে ইফালে দক্ষিণ পিনে ব্ৰহ্মপুত্ৰ নৈ, গতিকে এইপিনে ব্ৰহ্মপুত্ৰ নৈ, তাৰে মাজত প্ৰায় 1 লাখ বিঘা জমি সামৰি ই আমাৰ গ্ৰেজিং ৰিজাৰ্ভ। ইয়াতে এটা নান্দনিক পৰিৱেশ। আমি এই পাৰ্টিত কোলাঠী হাজো অঞ্চলৰ কোলাঠী গাঁৱৰ পৰা আহিছোঁ। ইয়াত আহি পোৱা নাছিলোঁ, কিন্তু এনেকুৱা যে এখন ঠাই আছে আমি গম পোৱা নাছিলোঁ, কিন্তু আহিয়ে যে খুব ভাল লাগিলে। এইটো এখন কি এই গ্ৰেজিং ৰিজাৰ্ভ, সঁচাই ইয়াত আহি ভাল লাগিল। ইয়াক চৰকাৰে এখন পৰ্যটনৰ সুবিধাৰ অৰ্থে কিছুমান আকৰ্ষণমূলক বাগিচা হওক, ফুলনি হওক বনাই দিব লাগে। স্থানীয় বিধায়িকা ইয়াত কিছু কাম কৰিব লাগে, কাৰণ যিহেতু আমাৰ ইয়াত বহুত পৰ্যটক আহি থাকে। ইয়াত আজি দেখা পাইছোঁ যে প্ৰায় 100টামান পাৰ্টীয়ে বা দৰ্শকে আহি ইয়াত বনভোজ খাইছে। সঁচাই ভাল লাগিল, ঘূৰি পকি সঁচাই ভাল লাগিল। গছ গছনি যেনেকৈ আছে আমাৰ ভাল লাগিলে, কিন্তু এইটো ইয়াত চৰকাৰে এটা ভাল পৰ্যটকৰ কাৰণে ভাল সুবিধা এটা কৰি দিব লাগে। ইয়ে মোৰ ক'বলগীয়া হৈছে। আপোনাৰ আমাৰ খোৱা পানীৰ অসুবিধা হৈ আছে, আপোনাৰ আদি কৰি বহুত অসুবিধা হৈছে। যেনেকৈ আমি খোৱা লোৱাৰ পিছত বহুত লেতেৰা বস্তু পৰি থাকে, সেই বস্তুবিলাক যদি আমি যদি এক জেগাত যদি থৈ দিব নোৱাৰোঁ, তেনেস্থলত এই গ্ৰেজিং ৰিজাৰ্ভ আচলতে এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা। সেউজীয়া বননি, যিসকল ইয়াত নদী ব্ৰহ্মপুত্ৰৰ ওচৰতে যি গ্ৰেজিং ৰিজাৰ্ভ, এই ৰিজাৰ্ভত আচলতে বিভিন্ন ঠাইৰ পৰা বিভিন্ন অঞ্চলৰ মানুহ আহি বনভোজ খাবলৈ আহিছিল। তেওঁলোকে স্থানীয় যিজন বিধায়িকা আছে বা চৰকাৰক তেওঁলোকে এটা কথাই বাৰম্বাৰ অনুৰোধ জনাইছে, যাতে এই বনভোজস্থলীটো পৰ্যটন ৰূপে যিসকল অসুবিধা আছে তেওঁৰ কাৰণে স্থানীয় যিজন বিধায়ক আছে তেওঁক বাৰম্বাৰ অনুৰোধ জনাইছে। এই বনভোজকাৰীসকলে তেওঁলোকে কৈছে যে ইয়াত কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা নাই, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই, ইয়াত কোনো ধৰণৰ যাতায়াতৰ সুবিধা নাই। আচলতে যিজন স্থানীয় বিধায়ক আছে তেওঁক আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এই
বিধায়িকা মহোদয় যাতে এই চৰ অঞ্চলৰ যি গ্ৰেজিং ৰিজাৰ্ভ এবাৰ তেওঁ যেন নিজে আহি ইয়াতে বনভোজস্থলীত আহি ভ্ৰমণ কৰি যায় আৰু তাৰ পিছতে তেওঁ নিজে এটা নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰি যাতে এই অঞ্চলৰ বনভোজকাৰীসকলক যাতে উৎসাহ দিয়াৰ লগতে এক নতুন ৰূপত পৰ্যটন ৰূপে গঢ় দিয়াৰ বাবে মই বিধায়িকা মহোদয়ক বাৰম্বাৰ অনুৰোধ